লংকা চাইল্ডলাইনৰ দ্বাৰা শিশু উদ্ধাৰ 11 বছৰীয়া শিশুটি সম্প্ৰতি আৰক্ষীৰ জিম্মাত লংকা শংকৰদেৱ নগৰৰ পৰা এগৰাকী 11 বছৰীয়া শিশু উদ্ধাৰ কৰে লংকা চাইল্ডলাইনে অকলে ঘূৰি থকা শিশুটিক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি শংকৰদেৱ নগৰ আৰক্ষী চকীত সমজাই দিয়ে শিশুটিক খুদপুছ কৰাত শিশুটিৰ নাম দেৱ সাউতাল বুলি জানিব পৰা গৈছে देव साउताल करीमगंज जिलार बदरपुर घाटर क्या है? मेरा नाम देव साउताल। पापा का नाम? अजय। माँ का नाम? ममता। घर कहाँ पे है तुम्हारा? बदरपुर। बदरपुर। बदरपुर कहाँ पे है पता है? बदरपुर घर। पितृ मृत अजय साउताल और मातृ मृत ममता साउतालर पुत्र बुली शिशुटिये जानिबले दिसे मातृहारा देवे कका आइतार लगत थाके किन्तु ट्रेनेरे कका आइताक बिचारि आहि लंका पाइसे बुली शिशुटिये उल्लेख करिसे शंकरदेव नगर आरक्षीये चाइल्डलाइनक खबर करि शिशुटिक चाइल्डलाइनक समजाई दिसे बुली चाइल्डलाइनर कर्मकर्ता गपुर दासे व्यक्त करिसे शिशुटिर परियाলৰ লগত বৰ্তমানলৈকে কোনো সংযোগ হোৱা নাই শিশুটিক কি কৰা হ'ব হেয়া CWD চেয়াৰপাৰ্সনৰ পৰামৰ্শ মতে হব বুলি গপুৰ দাসে ব্যक्त কৰিছে तुम बदरपुर करीमगंज में है ना? करीमगंज में डिस्ट्रिक्ट करीमगंज तुम करीमगंज से यहाँ तक मतलब शंकरदेव नगर तो कैसे आ गया तुम? बेंगलोर से। बेंगलोर से। कहाँ से आया? बेंगलोर। यहाँ तक कैसे आया? ट्रेन से। ट्रेन से कब आया तुम ट्रेन से? कल आया था। कल आया तुम्हारा माँ पिताजी है? माँ पिताजी है? मर गया। मर गया कोई नहीं है किसके साथ में रहते हो तुम? नाना नानी का। नाना के साथ और ट्रेन में क्यों उठ के आ गया? नाना नानी को ढूंढते ढूंढते आ गया। हाँ नाना नानी को ढूंढते ढूंढते आ गया। नाना नानी को ढूंढते ढूंढते आ गया वो कहाँ पे रहता है वो लोग? कहाँ पे रहता है? बदरपुर घाट में रहता है लंकार পৰা আইনুল হকৰ ৰিপৰ্ট টিটি নিউজ অসম আপুনি শিশুটোক ক'ৰ পৰা উদ্ধাৰ কৰিলে? শিশুটোক আজি আমি চাইল্ডলাইনৰ পৰা আমাৰ শংকৰদেৱ নগৰ বুজাই শংকৰদেৱ নগৰৰ পৰা আমি থানাৰ পৰা আমাক ইনফৰ্ম কৰিছে যে এজন 11 বছৰৰ শিশু শংকৰদেৱ নগৰ থানাৰ সন্মুখত অকলশৰে ঘূৰি ফুৰা দেখা পাইছে তাৰপিছত স্থানীয় মানুহে শংকৰদেৱ নগৰ থানাত শিশুজনক চমজি দিছে আৰু শংকৰদেৱ থানাৰ আৰক্ষীয়ে আমাক চাইল্ডলাইনৰ লগত যোগাযোগ কৰি চাইল্ডলাইনত আমাক চমজি দিছে গতিকে শিশুজনে জনোৱা মতে শিশুজনৰ ঘৰ আপোনাৰ বদৰপুৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হয় আৰু শিশুজনে জনাইছে যে তেখেতৰ মা দেউতা কোনো নাই বৰ্তমান ককা আইতাৰ লগত ল'ৰাজন থাকে গতিকে আমি বৰ্তমান আমি শিশুজনক আমি মেডিকেল কৰাম মেডিকেল কৰি আমি CWC চেয়াৰপাৰ্সনৰ ওচৰত আমি প্ৰডিউচ কৰিম আৰু চেয়াৰপাৰ্সনে যিদৰে আমাক নিৰ্দেশ দিব আমি সেইধৰণে আমি সেই পৰামৰ্শমৰ্মে আমি কাম কৰিম শিশুটোৰ মানে অভিভাৱকৰ লগত এতিয়া কিবা সম্পৰ্ক হৈছে নেকি? এতিয়া বৰ্তমানলৈকে একো হোৱা নাই কাৰণ শিশুটোৱে তেখেতৰ গোটেই এড্ৰেছটো আমাক দিব পৰা নাই গতিকে আমি কাউন্সেলিং কৰিম কাউন্সেলিং কৰাৰ পিছত আমাক যি পৰামৰ্শ দিয়ে আৰু আমাৰ বোৰ্ডে যি পৰামৰ্শ দিয়ে আমি সেইমতে কাম কৰিম ঠিক আছে ধন্যবাদ